হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজিৰ ডেলিভাৰীখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এইযোৰ আছিলে কাঞ্জীপুৰম পাটৰ আৰু এইফালে এইযোৰ আছে কটন গ্ৰীণতে চিলভাৰ কালাৰ দিছোঁ, বহুত ধুনীয়াকৈ জিলিকিছে, আপোনালোকে দেখিছে নিশ্চয়। আৰু এইফালে এইযোৰ আছে ৰাণী পিংকত চিলভাৰ দিছোঁ, দেখিছে কিমান ধুনীয়াকৈ জিলিকিছে। আৰু ডাৰ্ক কালাৰৰ কাপোৰত চিলভাৰ কালাৰটো বহুত বেছি ধুনীয়াকৈ জিলিকে আৰু দেখিও খুব বেছি ভাল লাগে। আৰু নেক্সট এযোৰ আছে স্কাই ব্লু, এয়া স্কাই ব্লুত দিছোঁ চিলভাৰ, দুটা ডিজাইন দিয়া হৈছে, তাতে পখিলা আৰু এনেকৈ পখিলা থকা ফুলটো দিছোঁ আৰু মাজত এইপিনে সৰু সৰু বুটাটো। আৰু এইফালে এইযোৰ হোৱাইটত এযোৰটো দেখিছে চাগে আপোনালোকে আগত, হোৱাইট আৰু ব্লু কালাৰ দি গোলাপ ফুল কৰিছোঁ। আৰু ডিজাইনবিলাক কাষ্টমাৰে কৈ দিয়ে, চ' তেনেকেই বনাওঁ। আৰু আজি এইখিনি ডেলিভাৰী যোৰহাটলৈকে আছিলে, চ' 1 2 3 4 ছযোৰ আছে। আৰু এইযোৰ বেলেগ ঠাইত যাব, এইযোৰ আৰু এই কালাৰ দুটা আৰু এখন স্ক্ৰীণ। এইফালে এইখিনি পেকিং কৰি লওঁ বুলি ভাবিলোঁ। আগতে মই কালাৰ স্ক্ৰীণ দিছিলোঁ, কিন্তু আজিকালি নিদিওঁ, কিন্তু এইগৰাকী মোৰ পুৰণা কাষ্টমাৰ, চ' তেওঁক দিব লগা হ'ল। আৰু আজিৰ কালেকশ্যনখিনি এইখিনিয়ে আছিলে। যদি চাই ভাল লাগিলে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।